যোৰহাটত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এইবাৰ যোৰহাট নগৰৰ মাজমজিয়াত থকা চক বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চাওক এই দৃশ্য। কিছু সময় পূৰ্বে যোৰহাটৰ চক বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বৰ্তমান পৰ্যন্ত 50খনতকৈ অধিক দোকান জুইত জ্বলা গৈছে। অগ্নি নিৰ্বাপকৰ বাহিনী কেইবাখনো গাড়ী আহিছে যদিও বৰ্তমান পৰ্যন্ত জুই নিৰ্বাপিত কৰিব পৰা হোৱা নাই আৰু এই জুয়ে বৰ্তমান ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।